কি খবৰ আৰু আমি ছয়টা ৰঙীয়া ট্ৰেইন ষ্টেচনত আলোচনা পাইছোঁ আৰু গাইছ ইফালে টিকলিজনী আৰু আমি টিকলিজনীক থ'বলৈ যাই আছোঁ যিহেতু গৰম বন্ধ দিছিল তাৰ গৰম বন্ধ খুলিবলৈ হ'ল আৰু গাইছ তামান ৰ'দ দিছে আৰু তামান গৰম আৰু এতিয়া আমি টিকেট কাউণ্টাৰৰ ওচৰলৈ যাই টিকেট কাটি আৰু আমি এতিয়া ট্ৰেইনত উঠিবলৈ যাম আৰু গাইছ ইফালে দেখিছেনে মানুহবিলাক কেনেকৈ শুই আছে ইফালে টিকেট কাউণ্টাৰৰ ওচৰত থকা ৰুমটোত ঠাণ্ডা অলপ বেছি গৰম নহয় চ' গাইছ আমি যেতিয়া ৰঙীয়া ট্ৰেইন ষ্টেচন এতিয়া আমি ট্ৰেইনত গাইছ এই গৰম মাখানো গাইছ ইমান ৰ'দ তাতে আমি এতিয়া যাই আছোঁ ট্ৰেইনত উঠিবলৈ গাইছ গাইছ ট্ৰেইন ষ্টেচনত উঠিলে এইখন চিৰিত উঠিবলৈ মোৰ বহুত ভয় লাগে গাইছ এতিয়া বাজিছে 2টা বাজিছিল আৰু এতিয়া অলপমান দুপৰীয়া যিহেতু অলপমান ভোক লাগিছে গাইছ এতিয়া অলপ কিবা খাই লৈ ল'লোঁ আৰু এতিয়া 3:30লৈকে ৱেইট কৰোঁ ট্ৰেইনখনলৈ গাইছ এতিয়া আহি পালাক ট্ৰেইন আৰু এতিয়া আমি উঠিছোঁ গাইছ গৰমত অৱস্থা নাই যিহেতু ইমান গৰম আৰু গাইছ টিকলিজনীৰ আজি বহুত ফূৰ্তি ঘৰত যাব যিহেতু আৰু ভিডিঅ'টো চাই কেনে পালে গাইছ কমেণ্ট কৰি জনাবচোন